Hello everyone, welcome to our channel. আমি যাব লাইছো মানে দেখিছে থাকে ন কি হয় কেনেকে আমি বিহু কাপোৰ পিন্ধি আছো এতিয়া আমি যাব লাইছো ৰং হলে ৰংখন আমি এতিয়া বিহু ফটো মাৰিম মানে কি মন আছে একদম ৰিয়েল কপৌ ফুল পাত লাগে ৰিয়েল কপৌ ফুল পাত হলে বেছি ভাল লাগে ন ৰিয়েল পাত না আমি এনেকে যাব লাগিব ৰিয়েল পাত হলে বেছি ভাল লাগে ৰিয়েল পাত নাই এনেকে পিন্ধাকে মাৰি লৈ যাওঁ এতিয়া আমি ৰং হলে গৈ থাকিম আৰু চাই থাকক তো গাইস ভিডিওটো মাজতে মই আপোনালোকক এটা এপ্লিকেশনৰ বিষয়ে ক'বলৈ গৈ আছো যেটো নাম হৈছে আইপিএল উইন এটা ভাল আৰু বিশ্বাসী গেম হয় য'ত আপোনালোকে আনলিমিটেড গেম খেলিব পাৰিব ইয়াত হাজাৰতকৈ ওপৰত গেম আছে আৰু ইয়াত লাইভ ষ্ট্ৰীমৰো অপচন আছে ইয়াত আপোনালোকৰ বন্ধুক ইনভাইট কৰি বোনাছো উইন কৰিব পাৰে আৰু আইপিএলৰ সহযোগত আপোনালোকৰ বহুতো প্ৰমোচন যেনে মান্থলি কেশবেক অফাৰ মান্থলি ভিআইপি বোনাছ বাৰ্থডে বোনাছো পাব ইয়াৰ বাহিৰে আপোনালোকে বহুতো প্ৰমোচন পাব পাৰে য'ত আপোনালোকে তেওঁলোকৰ ৱেবছাইটত চাবগৈ লাগিব আৰু দেৰি কিয় কৈ আছে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে জলদি গৈ ডাউনলোড কৰা গাইস আমি এতিয়া সেই বাইরে রং ভরিয়া তাতে রেস করে ইসলাম দিছে লফ ফটো মেরে বলে आप भी ले लेना पहले सर आप এতিয়া আমি ৰংঘৰ ভিতৰলৈ সোমাই যাওঁ আৰু মানে ফুল কপৌ ফুল বিচাৰিলো ইমান বিচাৰিলো নাপালো বগনাও নাপালো এনেকে বোলো ফটো মাৰো আৰু মই শ্বপিং মলত দি দিছো কৈ দিম ওই Hey guys, dia কৈছে কি মই যে নিজে লাইভ কৰিছি আহাই নাই কেমেৰা আগত মানে মই আৰম্ভ কৰি আছো আৰু মোক কেনেকুৱা লাগিছে কেনেকুৱা লাগিলে কমেন্ট কৰি ক'ব মোক ভাল লগা নাই ইমান জানানে ভাল লগা নাই আৰু ৰিয়েল কপৌ ফুল বিচাৰি ৰিয়েল কপৌ ফুল নাপালো এইবোৰ একোৱে নাপালো ইয়াত বিহু আহিলে একদম ফটো মাৰিব লাগে না সেইটো কাৰণে মাৰিব আহিছো আৰু তেতিয়া অসমীয়া যিটো ন আৰু সকলোকে ন আগতীয়াকে ৰঙালী বিহু বহুত শুভেচ্ছা জনালো আহি আছো এতিয়া আমি পাছফালে এইফালে মাৰিম নেকি ফটো হা তোৰ মান মাতিব মতা মন নাই নেকি আজি একচুৱেলি ইয়াতে सेल्फी कौन खेत में बैठे वो सेल्फी है सेल्फी है ना सेल्फी कैमरामैन
লগত একদম ধুনীয়া আৰু গ্লাছখন লৈ লৈছোঁ মাৰি কি ফটো মাৰি আছোঁ ভিডিঅ' কৰা মানুহ নাই আপোনালোকক দেখাবলৈ কেনেকৈ কি মাৰিছোঁ কি নাই দেখাবৰ কাৰণেও মানে নাই এতিয়া ভাবিছোঁ কি ৰংঘৰটো উঠাই পিনি মই একদম কি ধুনীয়া ফুল ফুলি আছে ৰংঘৰটো উঠাই মেলি মই ভাবিছোঁ থাকি গৈছোঁ দেখাব পৰা নাই নহয় আমি কেনেকৈ ফটো মাৰিছোঁ ৰাইজত ফটো মাৰোঁতে মানে বিজি হৈ গৈছোঁ এতিয়া তই দেখাবলৈ চেষ্টা কৰিম কাৰোবাৰ এটা ফোনটো দি দিম ভিডিঅ' কৰিবৰ কাৰণে একদম ভাল লগা নাই যে দেখি ভিডিঅ'টো উঠিব না উঠিব নাই এই কটকত বহিব লাগিব তই দূৰৰ পৰা কৰিব উঠিব নাই ৰংঘৰটো উলিয়াবলৈ চেষ্টা কৰিছোঁ বহুত আগৰ পৰা মাৰিব লাগিব তেতিয়াহে বেকগ্ৰাউণ্ড হৈ গ'ল এতিয়া মই ফটো চটো মাৰি আৰু ৰিলচত এই চেল্ফি ড্ৰেছ ৱাও 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 চেঞ্জ কৰি লাগে এতিয়া আমাৰ চেল্ফিয়ে বোলে মাৰিব এতিয়া ফটো ধুনীয়া ধুনীয়াকৈ ফটো লৈ আহিব লাগিছিলে লগত তাইক লৈ আহিব লাগিছিলে তাইক মই কৈছিলোঁ ফোন কৰিছিলোঁ বাৰু তাই কেলৈ নাহিলে শিৱসাগৰত থাকিও তাই আহিব নোৱাৰিলে নোৱাৰিলে কি ক'ম আৰু নামটো মেনশ্যন কৰি দিওঁ নেকি নামটো মেনশ্যন মই কৰিছোঁ বাৰু তাইৰ নামটো গায়ত্ৰী বুলি আছে হ'ব দে মাৰিম অকণমান দেৰিকৈ মাৰিম আৰু মোক মাৰি দে ইহঁতক মাৰি পিনে আজৰি কৰি ল আমি এতিয়া ফটো চটো মাৰি হৈ গ'ল ফটোশ্বুট তোমাৰ এই ফটোখিনি ইনষ্টাগ্ৰামত আপোনালোকে চেক কৰিব ইনষ্টাগ্ৰামত পাব সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু খুব বেছি শ্বেয়াৰ কৰি দিব সেইবিলাক কাপোৰ বাথৰুম যায় কাপোৰ চেঞ্জ কৰিবলৈ মই ইয়াতে ৰৈ দিওঁ আৰু ইডোখৰ অলপ আগত অকলে অকলে ৰাখিব বেয়া খৰ ধৰকে যেনে তেনে ওলাই আহিছা কি হ'ল নাজানা মোৰ ড্ৰেছ চেছ কি হ'ল ইয়াতে এণ্ড কৰি দিম আৰু ভ্লগটো নেদেখা আৰু মানে পুৰা দীঘলো নহ'ল ভ্লগটো ভ্লগ কৰাই নহ'ল আকৌ মানে আমি ফটোশ্বুটত বিজি হৈ গ'লো আৰু সেইটো কাৰণে কৰা নহ'ল তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ সকলোকে বাই বাই